নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি প্ৰথমতে এটা পেন চিলাই কৰিছিলোঁ। কেনেকুৱা হৈছে নাজানো। প্ৰথমবাৰৰ বাবে চিলাই কৰিছোঁ। বেলেগৰ হয় পেনটো, চিলাব দিছিলে আৰু কেইজোৰমান কাপোৰ চিলাই কৰিবলগীয়াও আছিল। চিলাই কৰি ল'লো একেইযোৰ। কেনেকুৱা লাগিছে। আৰু দুপৰীয়াৰ ভাতকেইটা মই দৌৰা দৌৰিকৈ খাইও ল'লো। পথাৰত যাব লগা আছে। খুৰা এজনক মানে বেহাৰত উশাত মাৰিব মাতিছোঁ, যিহেতুকে আমাৰ কোনো নাই, মা আৰু মইহে। ঘৰত মতা মানুহ নোহোৱাৰ কাৰণে বেলেগক মাতিবলগীয়া হয়। যিকোনো কাম কৰিব লগা হ'লেও হাজিৰা ল'ব লাগে। তাৰে মাজতে মানুহে আমাক বহুত হিংসাও কৰে। ভাল কাম কৰি দেখুৱালেও মানে মানুহৰ নজৰ লাগে আৰু বেয়া কাম কৰিলেতো হাঁহিব ভালহে পায়। ভাল কাম কৰিলেও মানে মানুহে হিংসা কৰে আজিকালিৰ দিনত। খেতি কৰিছোঁ এইফালেও ৰাইজ 6 বিঘা কৰিছোঁ। আপোনালোকে কোনোবা যদি নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু নতুন এটা ভিডিঅ'ত লগ পাম। বাই বাই।